हेलो गाइस वेलकम टू माय यूट्यूब चैनल মন্টুমণি ইন্টাৰভিউলৈ স্বাগতম জনাইছো। মানে আজি যেহেতু মানে ভিডিওটো বহুত বেছি বেলেগ ধৰণৰ আৰু আজি যেহেতু ব্লগ নহয় আৰু মানে এইটো বেলেগত থাকি বহুত বেছি বেলেগৰ ভিডিও আৰু এজন ককাৰ চলাই আহিছো যিজন ককাৰে 12 বছৰ ধৰি ভাত খোৱা নাই আৰু পানী খাই জীয়াই আছে। ককাজনৰ ওচৰলৈ যাওঁ, ভিডিওটো চাই থাকক। আৰু এজন ককাৰ মোৰ ওচৰত আছে আৰু এইফালে ককাৰ মনেশ্বৰ বৰা আৰু ককাৰ ঠিকনাটো দি দিব প্ৰথমতে। হয়, নাৰায়ণ কৃষ্ণ প্ৰভু। মই যি কওঁ সঁচা কম মিছা কৰি ধৰক গোটাম। মই আজি 12 বছৰ ভাত খোৱা নাই, এনেকৈ আছোঁ আৰু ভগৱানে ৰখাইছে। আজি 12 বছৰ হ'ল। তাৰপাছত যেতিয়া 12 বছৰ ভাত খোৱা নাই, তাৰপৰা ল'ৰাটোৱে আজি দেউতা আজি 12 বছৰ ভাত খোৱা নাই, তেতিয়া কি হ'ব, দেউতা ব'ল ডিব্ৰুগড় যাওঁ। তেতিয়া ডিব্ৰুগড়লৈ গ'ল মোক, ডিব্ৰুগড়লৈ নিলত তেতিয়া ডিব্ৰুগড় ডাক্তৰে চেকআপ কৰিলে। হয়, চেকআপ কৰিলে তেতিয়া ডাক্তৰে ক'লে বোলে আপোনাৰ ধৰক একো বেমাৰ নাই, আপোনাৰ কিহৰ কাৰণে কি হৈছে আমি আৰু একো নাজানো, এনেকৈ বুলি কৈ আৰু ক'লে গুচি আহিলোঁ আৰু ডিব্ৰুগড়ৰ পৰা। আহি আৰু আজি ডিব্ৰুগড়লৈ যোৱা হ'ল 4-5 বছৰমান দেই, 4-5 বছৰমান হ'ল। সেই 4-5 বছৰ পাছত আৰু এনেকৈয়ে আছোঁ আৰু এনেকৈয়ে ভগৱানে ৰাখিছে, একো নোখোৱাকৈ আছোঁ। ৰাতিপুৱা হ'লে মই এই ঠাণ্ডা পানী গাখীৰ অকণমান খাওঁ আৰু দিনটো হ'লে মই ঠাণ্ডা পানী অকণমান খাওঁ। অকল ৰাতিপুৱা হ'লে গাখীৰ খায় আৰু সন্ধিয়া পানী। আপোনাৰ খাদ্য অকল এইটোৱে? অকল সেইটোৱেই। আমি চাওক, আমি বাহিৰে একো নাই। হয়, আমি দুবেলা দুমুঠি নাখালে থাকিবই নোৱাৰোঁ। আৰু সেইজন ককা চাওক, ককাজনে ৰাতিপুৱা আৰু গধূলি পানী এগিলাচ বা গাখীৰ এগিলাচ খাই থাকে। আমি দুবেলা দুমুঠি নাখালে থাকিবই নোৱাৰোঁ। আৰু ককাৰ কি চাওক, গধূলি নাখাওঁৱেই মই। হয়, গধূলি একো নাখায়? নাখাওঁ, মই শুই থাকোঁ। মানে কি হয়, আপুনি এইটো কিয় নাখায় ভাত আৰু কিয় নাখায়? খাব নোৱাৰোঁ আকৌ নিচা। তাৰ বিষয়টো মই কওঁ হয় দেই। হয়, ভাত খালি খাব নোৱাৰোঁ। হয়, এদিন আজি এমাহমানৰ আগত হয়, বোৱাৰীজনীয়ে কি ক'লে, আপুনি আজি ইমান বছৰ একো খোৱা নাই, মই জলপান কেইটামান দিছোঁ কওকচোন হয়, দেই। বোৱাৰীজনীয়ে জলপান কেইটামান দিলে, দৈ গাখীৰ অকণমান আহি। হয়, যেতিয়া জলপানকেইটা খাই দিলোঁ মই, খোৱাৰ লগে লগে মোৰ মানে কি হ'ল মই নাজানো, নিজে নাজানো। গাৰ মানে বেহুচ হ'ল আৰু হয়, গা বেহুচ হৈ মানে মাথাটো ঘূৰালে, ঘূৰাই পেলাই তেতিয়া মই বিচনাত পৰি গ'লোঁ। হয়। মানে আপুনি অকল ভাত বুলিয়ে নে বেলেগ আন বস্তু খাব নোৱাৰে? একো বস্তুৱে খাব নোৱাৰে। মানে এইটো আপোনাৰ কেনেকুৱা অনুভৱ এটা হয় যে মানে বস্তুটো খালে মানে এনে কেনেকুৱা লাগে? কেনেকুৱা গাটো মোৰ মানে ঝিনঝিনাব, কিবা কিবি কৰে, কৰিলত মোৰ মানে বেহুচ হৈ যাওঁ। বেহুচ হৈ মানে সেইদিনা মই দুটা খাই দিলোঁ, খাই লগে লগে বিচনা পৰি গ'লোঁ। মই বোৱাৰীজনীক কৈছোঁ, আই আজি মোক তই কি খোৱালি, মই দেখিছোঁনে নাই মোৰ কি অৱস্থা হৈ যায়। তাৰপৰা তেতিয়া আৰু লাহেকৈ বিচনাত পৰি দিলোঁ। বিচনাত পৰাৰ পাছত তেতিয়া দেহই ডাক্তৰ এজন মাতি আনিলে, ওচৰতে ডাক্তৰ এজন আছে দেই। ডাক্তৰজন মাতি আনি বেজি এটা মাৰিলে। তাৰপাছত মই শুলোঁ আধা ঘণ্টামান। আধা ঘণ্টামান খোৱাৰ পাছত মই ভাল পালোঁ আৰু। আপোনাৰ পুত্ৰৰ নাম? পুত্ৰৰ নাম দীপেন বৰা। হয়। পুত্ৰ কেইজন আপোনাৰ? 5জন। 5জন। অঁ, এতিয়া আপুনি কি কি ব্যৱহাৰ কৰি আছে? এতিয়া মই অকল দোকানত থাকোঁ। হয়। আৰু এইফালে চাওক, ককা দোকান এখনে আৰু ককা ইয়াতে থাকে? অকল দোকানেই থাকোঁ, দোকানে চলাওঁ। ল'ৰাটোৱে একো কৰিবলৈ নিদিয়ে। হয়। কি ক'লে, দেউতা আজি ইমান বছৰ ভাত খোৱা নাই, তই একো কৰিব নালাগে, এনেকৈ বুলি কয়। আৰু মই অইনটো একো নকৰোঁ। ৰাতিপুৱা শুই উঠি গাটো এতিয়া গৰুঘৰ আছে, গৰুঘৰত সোমাই আৰু দোকানঘৰ খোলোঁ। তাৰ বাহিৰে বাদ বাকী আৰু গাখীৰ অকণমান আছে খীৰাওঁ। গৰু দুজনী আছে, সেই গৰু দুজনী খীৰাই পেলাই তেতিয়া বোৱাৰীজনীয়ে কি কৰে, পগাই দিয়েহি অকণমান, গাখীৰ আধা অকণমান পগাই দিয়ে, তাকে অকণমান খাওঁ আৰু সেয়াই মোৰ আহাৰ। আৰু আপোনাৰ বয়সটো জনাব? মোৰ বয়স 85 বছৰ হৈছে। 85 বছৰ হৈ আছে। 85 বছৰ। আপুনি এতিয়া ভাত নোখোৱা প্ৰায় 12 বছৰ হ'ল? 12 বছৰ হ'ল। একো খাবই নোৱাৰে আপুনি? খাব নোৱাৰোঁ। বেমাৰটো উকাইছিলে? হয়। বেমাৰটো উকাওঁতে মানে কিবা আন বেমাৰ আছিলে নে? আন বেমাৰ নাই, আন বেমাৰ নাই। আপুনি কিবা এটা বেমাৰ অনুভৱ কৰিছিলে নেকি? নাই কোৱা। নাই নাই নাই, আন বেমাৰ একো নাই। মোৰ আজিলৈকে মই ডাক্তৰ বেজী, ডাক্তৰ কিবা কিবি ওচৰলৈ যোৱা নাই, আৰু ভেকচিন বেজী লোৱা নাই মই আগত। কৰোণা ভেকচিন? কৰোণা ভেকচিন বেজীও লোৱা নাই। আপোনাৰ কৰোণা কিবা হেৰি হৈছিলে নেকি? নাই নাই নাই, এনেকৈ নাই, এনেকৈ একো হোৱা নাই। কিন্তু সৰু অৱস্থাতে LP স্কুলত গৈছিলোঁ দেই। LP স্কুলত যাওঁতেই
তেতিয়াই মানে সীতাটো লৈছিলোঁ আৰু হয় অকল চিতা বেজি অঁ সীতাটো লৈছিলোঁ হয় স্কুলত দিছিলে স্কুলতে সীতাটো বেজিছিলে আগৰ দিনত আজিকালি এইবিলাক নাই দিয়া আপুনি এতিয়া যেতিয়া যিহেতু হেৰি ডিব্ৰুগড় মেডিকেল গৈছিলে হয় তাতো বেজি লোৱা নাছিল নাই 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 লোৱা নাই নাই কিবা ঔষধ পাতি ঔষধ পাতি মানে অকল পিল 3টা দিলে সৰু সৰু হয় সেই পিল 3টাকে লৈ গুচি আহিলোঁ আহি খালোঁহি গৈ তাৰপৰা কেনেকুৱা পাইছে বাৰে বাৰে একোৱে নাই ফল নধৰিলে ভাতটো খাব পাৰে নাই 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 তেনেকৈ থাকিলোঁ লগ পাম দেই পিছত অঁ অঁ যাওঁ এতিয়া আমি ককাকেইটা বিদায় দিম বাই বাই দেই হ'ব লগ পাম বেলেগ জেগাত হ'ব